নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি বনাব লৈছোঁ মগু দাইল পাচলিৰ সৈতে এটা ধুনীয়া ৰেচিপি। ইয়াৰ প্ৰথমতে মই শুকান কেৰাহী এটাত মগু দাইলখিনি অলপ ভাজি লৈছোঁ। তেল দিয়া নাই, এনেই শুকান কেৰাহীতে ভাজিছোঁ। মানে ৰঙচুৱা কৰা নাই আৰু এনেই অলপ গৰম কৰি লৈছোঁ। এতিয়া তাত পানী দি অলপ সময় তিয়াই ৰাখিছোঁ। এতিয়া মই সেইকেইখন কেৰাহীতে তেজপাত, শুকান জলকীয়া আৰু গোটা ধনিয়া 1 চামুচ আৰু গোটা জিৰা 1 চামুচ লৈ সেইখিনি মিক্সিত পেষ্ট বনাই লৈছোঁ। মানে গুড়ি কৰি লৈছোঁ আৰু পানী দিয়া নাই, শুকানে লৈছোঁ। লৈ এতিয়া মগু দাইলখিনি ধুনীয়াকৈ ধুই প্ৰেছাৰ কুকাৰটোত দি ঢাকনিখন দিয়া নাছিলোঁ, ওপৰত দিছিলোঁ, দি ফেনখিনি এনেকৈ কাঢ়ি দিছোঁ। দি এতিয়া নিমখ আৰু হালধি দিলোঁ, দি ঢাকনি লগাই এটা চিটি মাৰিব দিলোঁ। এতিয়া মই কেৰাহীখন আকৌ পাতি দিলোঁ। দি এতিয়া মই এনেকৈ পাচলি ৰেডি কৰি লৈছিলোঁ। লেচেৰি মাহ, কেপচিকাম, বিলাহী, গাজৰ, জিকা, আলু আৰু মই মছলা হিচাপে দিবৰ কাৰণে আদা আৰু কেঁচা জলকীয়া, পিঁয়াজ নহৰু খোৱা নাই, শাওনৰ মাহ বুলি, সেইবাবে একেবাৰে নিৰামিষ কৰিয়ে বনাইছোঁ। আলুখিনি মই নিমখ হালধি দি ধুনীয়াকৈ ভাজি লৈছোঁ, অলপ ৰঙচুৱা কৰি লৈছোঁ। লৈ এতিয়া সেইখিনি তেলতে গাজৰ, জিকা দিলোঁ, দি এইখিনি মই অলপ ধুনীয়াকৈ ভাজি ল'লোঁ। লৈ পেলাই এইখিনি যেতিয়া অলপমান ভাজি হ'ল, তাত মই লেচেৰি মাহখিনি দিলোঁ, দি এইখিনি অলপ ভাজি লৈ ইয়াতে মই কেপচিকামখিনি দি দিলোঁ। দি পেলাই সোৱাদ অনুযায়ী মানে অকণমান আৰু নিমখ দিলোঁ আৰু পিছততো দিবই লাগিব। এনেই অলপ ভাজিখনত নিমখ যাতে লাগি যায় সেইবাবে নিমখ আৰু হালধি দিলোঁ। দি পেলাই অকণমান এনেকৈ ভাজি ল'লোঁ। লৈ এতিয়া এইখিনিও সেই একেটা বাতিতে উঠাই ল'লোঁ। লৈ পেলাই এতিয়া সেই যে ৰখি গ'ল তেলখিনি, সেই একেখিনি তেলতে মই ফোৰণ দিলোঁ, অলপ শুকান জলকীয়া দিলোঁ আৰু তেজপাত এখিলা দিলোঁ। দি এইখিনি অলপ ভাজি লৈ বিলাহীখিনি দি দিলোঁ। দি পেলাই এইখিনি অলপ ভাজি লৈ ইয়াতে মই 1 চামুচ চেনি দিলোঁ। এতিয়া মই খুন্দনা এটাত আদা আৰু জলকীয়াখিনি এনেকৈ খুন্দি লৈছোঁ। চেনিখিনি দিয়াৰ পিছত এনেকৈ মই ভাজি ল'লোঁ। লৈ এতিয়া মই দাইলখিনি এনেকৈ চম্ভাৰ মাৰি দিলোঁ। দি এতিয়া দাইলখিনি অলপ বেছি গোটা হৈ আছে আৰু সেইবাবে মই অকণমান গৰম পানী দিলোঁ। এখন দালি কিন্তু বেছি পাতল হ'ব নালাগে, অলপ ডাঠে হ'ব লাগে, ভাল লাগে আৰু। তাৰপিছত এতিয়া ভাজি লোৱা পাচলিখিনি গোটেই দি দিলোঁ। দি এতিয়া জিৰা আৰু ধনিয়াৰ যে খুন্দি গুড়ি কৰি লৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। দি এতিয়া অকণমান লৰাই সেইখিনি অলপ উতলিবলৈ দিলোঁ আৰু দি সিজি গৈছে চাওকচোন, আলুখিনি ধুনীয়াকৈ ভাঙি গৈছে, বাকীখিনিও সিজি গৈছে ধুনীয়াকৈ এনেকৈ। তাৰপিছত যেতিয়া উতলি আহিল তেতিয়া মই ইয়াতে কেঁচা জলকীয়া 2টা মই ফালি দিছোঁ আৰু এতিয়া আদা আৰু জলকীয়া যে খুন্দি লৈছিলোঁ সেইখিনিও মই ইয়াতে যোগ কৰি দিলোঁ। দি এতিয়া এইখিনি ধুনীয়াকৈ উতলিব দিছোঁ। তাৰপিছত ইয়াতে মই কচুৰি মেথি অলপ লৈ এনেকৈ হাতেৰে মোহাৰি দিছোঁ। দি আৰু অলপ উতলি অহাত অলপ গৰম মছলা দিলোঁ। দি তাৰপিছত এতিয়া যেতিয়া ৰেডি হৈ গ'ল তেতিয়া মই ইয়াতে 1 চামুচ ঘি দি দিছোঁ। ঘি দিলে মানে খাবলৈ বহুত বেছি সোৱাদ হয়। তাৰপিছত নমাই দিলোঁ আৰু বাতি এটাত মই এনেকৈ উলিয়াই দেখাইছোঁ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈ সকলো ভালে থাকক। থেংক ইউ।